ভাল খবৰ সকলো ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে এটা ডাঙৰ খবৰ 2026 চনৰ জানুৱাৰী মাহত এইবাৰ সকলোৰে একাউণ্টত সোমাই যাব 30,000 কোটি টকা যিসকল লোকৰ একাউণ্ট আছে তেওঁলোকৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ আজিই আপোনালোকে চেক কৰক আপোনালোকৰ একাউণ্ট যিসকল লোকৰ SBI একাউণ্ট আছে তেওঁলোকে লাভ কৰিব পাৰিব 30,000 কোটি টকা SBI একাউণ্ট থকা সকলোৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত দিবলৈ লৈছো এক বিগ ব্ৰেকিং নিউজ আজি হল 1 জানুৱাৰী আৰু আজি হিমন্ত চৰকাৰে প্ৰদান কৰিছে এটা নতুন আইন যিসকল লোকৰ SBI একাউণ্ট আছে অথবা ভাৰতীয় ষ্টেট বেংক আছে তেওঁলোকৰ কাৰণে আহি পৰিছে এটা ডাঙৰ খবৰ আজি আপোনালোকে লাভ কৰক 30,000 কোটি টকা এই টকা কেনেকুৱা কৰি লাভ কৰিব সবিশেষ জানিবলৈ ভিডিওটো শেষলৈকে চাওক আৰু এই ভিডিও আপোনালোকে যিমান পাৰে আপোনালোকৰ বন্ধুসকলৰ ওচৰত শ্বেয়াৰ কৰি দিয়ক হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আঁচনি 2026 চনৰ জানুৱাৰী মাহত এইবাৰ সোমাই যাব সকলোৰে একাউণ্টত 30,000 কোটি টকা যিসকল লোকে এতিয়ালৈকে SBI একাউণ্ট বনোৱা নাই তেওঁলোকৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ আজি আপোনালোকে বনাই লওক এক SBI একাউণ্ট SBI একাউণ্ট থকা গ্ৰাহকসকলৰ বাবে হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন যিসকল লোকৰ SBI একাউণ্ট নাই তেওঁলোকৰ বাবে আহি পৰিছে এটা বেয়া খবৰ আৰু যিসকল লোকৰ SBI একাউণ্ট আছে তেওঁলোকৰ বাবে আহি পৰিছে এটা ভাল খবৰ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন আজিই লাভ কৰক আপোনালোকে 30,000 কোটি টকা 30,000 কোটি টকা লাভ কৰক 3 ঘণ্টাৰ ভিতৰত আপোনালোকৰ একাউণ্টত সোমাই যাব এই টকা যিসকল লোকৰ SBI একাউণ্ট আছে তেওঁলোকৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ SBI গ্ৰাহকসকলৰ বাবে হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক বিশেষ অফাৰ ভাল খবৰ আজি কৰি লওক এইটো কাম যেটো কাম কৰিলে আপোনালোকৰ একাউণ্টত আহি পৰিব 30,000 কোটি টকা এই টকা কেনেকুৱা কৰি লাভ কৰিব সবিশেষ জানিবলৈ ভিডিওটো স্কিপ নকৰাকৈ চাওক 30,000 কোটি টকা লাভ কৰক SBI গ্ৰাহকসকলে যিসকল লোকৰ SBI একাউণ্ট নাই তেওঁলোকৰ বাবে এটা বেয়া খবৰ SBI একাউণ্ট থকা সকলে লাভ কৰিব পাৰিব 30,000 কোটি টকা হিমন্ত চৰকাৰৰ লগতে এইবাৰ কেন্দ্ৰীয় চৰকাৰ নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰিছে এক বিশেষ আঁচনি অসমৰ ভিতৰত যিমান অসমীয়া লোক আছে আৰু মুছলমান লোক আছে সকলোৰে একাউণ্টত সোমাই যাব এই টকা 3,20,25,000 লোকৰ একাউণ্টত সোমাই যাব এই টকা পাবলৈ হলে কি কাম কৰিব লাগিব সবিশেষ জানি লওক এইটো ভিডিওৰ জৰিয়তে ভাল খবৰ আজি গ্ৰহণ কৰি লওক এইটো টকা মাত্ৰ 3 দিনৰ ভিতৰতে আপোনালোকৰ একাউণ্টত আহি পৰিব এই টকা কি কৰিলে আপোনালোকৰ একাউণ্টত এই টকা সোমাব সবিশেষ জানি লওক এইটো ভিডিওৰ জৰিয়তে আমাৰ অসমৰ ভিতৰত 3,20,25,000 লোকৰ একাউণ্টত সোমাব এই টকা হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন 30,000 কোটি টকা লাভ কৰক আপোনালোকে SBI একাউণ্ট থকা সকলে যিসকল লোকৰ SBI একাউণ্ট আছে তেওঁলোকৰ বাবে আহি পৰিছে এক বিশেষ অফাৰ SBI গ্ৰাহকসকলে লাভ কৰক 30,000 কোটি টকা নৰেন্দ্ৰ মোদীয়ে এইবাৰ প্ৰদান কৰিছে হিমন্ত চৰকাৰক এক নতুন আইন আৰু হিমন্ত চৰকাৰে সকলো অসমবাসীৰ ওপৰত প্ৰদান কৰিছে এই আইন যিসকল লোকৰ SBI একাউণ্ট আছে আজিয়ে লাভ কৰক এই টকা 3 ঘণ্টাৰ মূৰে সোমাই যাব SBI একাউণ্ট থকা সকলৰ একাউণ্টত এই টকা পাবলৈ হলে কি কাম কৰিব লাগিব ভিডিওটোত শেষলৈকে চাওক আৰু যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰি দিয়ক ভাল খবৰ আহি পৰিছে ভাল খবৰ আজিৰ ভিতৰতে আপোনালোকে এইটো কাম কৰি লওক আৰু 30,000 কোটি টকা লাভ কৰক ভাল খবৰ সকলো ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে এটা ডাঙৰ খবৰ 2026 চনৰ জানুৱাৰী মাহত এইবাৰ সকলোৰে একাউণ্টত সোমাই যাব 30,000 কোটি টকা যিসকল লোকৰ একাউণ্ট আছে তেওঁলোকৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ আজি আপোনালোকে চেক কৰক আপোনালোকৰ একাউণ্ট যিসকল লোকৰ SBI একাউণ্ট আছে তেওঁলোকে লাভ কৰিব পাৰিব 30,000 কোটি টকা SBI একাউণ্ট থকা সকলোৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত দিবলৈ লৈছো এক বিগ ব্ৰেকিং নিউজ আজি হল 1 জানুৱাৰী আৰু আজি হিমন্ত চৰকাৰে প্ৰদান কৰিছে এটা নতুন আইন যিসকল লোকৰ SBI একাউণ্ট আছে অথবা ভাৰতীয় ষ্টেট বেংক আছে তেওঁলোকৰ কাৰণে আহি পৰিছে এটা ডাঙৰ খবৰ আজি আপোনালোকে লাভ কৰক 30,000 কোটি টকা এই টকা কেনেকুৱা কৰি লাভ কৰিব সবিশেষ জানিবলৈ ভিডিওটো শেষলৈকে চাওক আৰু এই ভিডিও আপোনালোকে যিমান পাৰে আপোনালোকৰ বন্ধুসকলৰ ওচৰত শ্বেয়াৰ কৰি দিয়ক হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আঁচনি 2026 চনৰ জানুৱাৰী মাহত এইবাৰ সোমাই যাব সকলোৰে একাউণ্টত 30,000 কোটি টকা যিসকল লোকে এতিয়ালৈকে SBI একাউণ্ট বনোৱা নাই তেওঁলোকৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ আজি আপোনালোকে বনাই লওক এক SBI একাউণ্ট SBI একাউণ্ট থকা গ্ৰাহকসকলৰ বাবে হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন
যিসকল লোকৰ SBI একাউণ্ট নাই তেওঁলোকৰ বাবে আহি পৰিছে এটা বেয়া খবৰ আৰু যিসকল লোকৰ SBI একাউণ্ট আছে তেওঁলোকৰ বাবে আহি পৰিছে এটা ভাল খবৰ